ৰূপৰ কোঁৱত তয়ে ধন কৰি যা তয়ে দেও বঙত উঠোতে বহুতে লওঁ মাথো তোৰ নাম নোৱাৰো থাকিব চাকৰি নেপাওঁ তই আজৰি নেপাওঁ তই আজৰি নে যাবি দে মোকে পাহৰি তোৰে হেনো কথা ভাবি তুমি মোৰ বিয়াত আহিবানে নাহা? হাৰে মই আকৌ তোমাৰ বিয়াত কিয় যাব লাগে? তুমি বিয়াত নাহিলে মোক কোনে বিয়া পাতিব কোৱা? জিন্দা মাছ কেনেকে দিছ? 80 টকা পোৱা 40 টকা দিবি। আবে সেকেন্ড টাইম নকবি। মাছে শুনিলে হাঁহিব বে কাটি খা। মাছ লৈলা মাছ চাউলৰ দিহে দাম হয়নে না? ব'লা জয় মা শশানকালী। কেনি আছে ভাতৰ থালি? প্ৰথমতে বাহিৰতে আছে পানী হাত দুখন লোৱা পখালি ময়ে দিওঁ নেকি ঢালি? নালাগে বলক জয় মা শশানকালী। থাকিম বুলি আহিছা হা? মই থাকিম বুলি আহিছো আৰু মই ঘৰত নাযাওঁ। জানো আমাৰ থাকবাই জাগা নাই। থাকবা জাগা নহলি মই থাকিম, মই আৰু ঘৰত গুচি নাযাওঁ। ওয়া ইমান যে ধৰি আহিছা তই থাকিম বুলি আহিছো মই আৰু নাযাওঁ। পিজা কাম বন কৰিব পাৰবি না নাই? নৰো নৰা নপাৰবি না নাই? নৰো চাউল যাবা নাজানো। ওয়া একো কামে নাজানা যে তই লিখিলে ভাল পাবা জানছা? মাৰে বাপে একো শিকোৱাই নাই। পুতেৰে ভাল পাইছে কাৰণে ময়ো ভাল পাইছো। মোৰ লিখিলে ভাল পালাই না তই হাতৰ কৰ্মখিনি তই নাজানা? নাজানো। পিছে কি কৰি ভাত খাবি? খাবা আহিছো যদি কিবা কৰি। মোৰ লিখিলে হাতত এৰা ৰতনৰ মাক মই এতিয়া চামৰাৰ চেণ্ডেল পিন্ধো নে হাৱাই চেণ্ডেল পিন্ধো? এই মানুহটোৰ পৰা উপায় নাই আৰু মোৰ মূৰটো আকৌ গৰম কৰিব হ'লে এতিয়া হাৱাই তুমি আজিকালি কি কৰা? নাই একো নাই অ জব বিচাৰি ফুৰিছো আৰু। আচ্ছা মোৰ পাপাৰ অফিচত এটা পোষ্ট খালী আছে, কৰিবা নি? সঁচা? কি পোষ্ট? বোৱাৰীৰ পোষ্টটো। বুজি পোৱা নাই বা তুমি বিচাৰিছা যে তোমাক কোনোবাই বুজি পাওক, তেন্তে তেওঁক বুজাই দিয়া যে তুমি কি বিচাৰা, কি পালে সুখী হ'বা, কোনটো কথা শুদ্ধ আৰু কোনটো কথা অশুদ্ধ। তেওঁ নিজে বুজিব বুলি তুমি কেতিয়াও ৰৈ নাথাকিবা, কাৰণ কোনো মনটোতো পঢ়ি চাব নোৱাৰে ন। কি ঠিক তুমি বুজাই দিয়াৰ পিছত সকলো আগৰ দৰেই হৈ যায়। দূৰত্ব ভাল পোৱাৰ বাবে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, সেই কথা তুমিও জানা আৰু ময়ো জানো। তোমাৰ লগত সম্পৰ্কত অহাৰ পৰা তুমিও মোক প্ৰত্যক্ষভাৱে দেখা নাই আৰু ময়ো দেখা নাই, কিন্তু তথাপিও মই তোমাক ভাল পাওঁ আৰু মই জানো তুমিও মোক ভাল পোৱা। আমাৰ এই ভাল পোৱা নিস্বাৰ্থ আৰু নিসন্দেহ। কিমান যে বিশ্বাসৰ মাজত এই সম্পৰ্কটো আছে সেই কথা আমি ভালদৰে জানো। যদিও আমি সদায় পাৰ্কত নাযাওঁ, তোমাৰ এটা গুড মৰ্ণিং মেছেজে মোৰ বাবে যথেষ্ট, আৰু তাতকৈ বেছি আশাও নকৰোঁ। যিদিনা তোমাক লগ পাম সেইদিনা মই হেঁপাহ পলুৱাই চাম আৰু মানুহক দেখুৱাই দিম আমাৰ ভালপোৱা। বিশ্বাসৰ অবিহনে এটা ভাল সম্পৰ্ক কেতিয়াও গঢ়ি উঠিব নোৱাৰে। প্ৰতিটো সুসম্পৰ্কৰ অন্তৰালত বিশ্বাসটো অন্তৰ্নিহিত হৈ থাকে। যদি কাৰোবাৰ সন্মুখত তুমি বাৰে বাৰে প্ৰমাণ কৰিবলগীয়া হৈছে যে তেওঁক তুমি কিমান ভাল পোৱা, বা ক'ৰবাত তুমি ওলাই গ'লেও তেওঁক সুধিহে যাব লাগে, বা তোমালৈ কোনোবাই ফোন কৰিলেও অলপ বিজি পালেও এখন ডাঙৰ কাজিয়া হয় তুমি স্ক্ৰীনশ্বট দিব লাগে, বাৰে বাৰে তুমি শপত খাব লাগে যে তোমাৰ কাৰো লগত একো সম্পৰ্ক নাই, কেৱল তুমি তেওঁকহে ভাল পোৱা, তেন্তে সেই সম্পৰ্কত জানো সুখ বা শান্তি আছে? হয়তো তুমি প্ৰতি নিশা বুজাইছা, প্ৰতিদিনে তুমি তেওঁৰ লগত কাজিয়া কৰিছা, প্ৰতিদিনে শপত খাই খাই ভাগৰি পৰিছা। আৰু এই তোমালোকে ইজনে সিজনক ভাল পোৱা, কোনো চুক্তিটো কৰা নাই যে তোমাৰ অবিহনে মই এইটো কাম নকৰোঁ, বা তোমাৰ অনুমতি অবিহনে মই কাৰো লগত মাত বোল নকৰোঁ। সন্দেহ কৰাৰ বাহিৰে তোমালোকে এটা কাম কৰিবা, ইজনে সিজনৰ মাজত ইমানেই মচগুল হৈ যাবা যাতে তোমালোক দুজনৰ মাজত কোনো তৃতীয়জন ব্যক্তি সোমাব নোৱাৰে। তেতিয়া চাবা এটা